Hello everyone, welcome back to my YouTube channel and Facebook page. More YouTube channel और Facebook page और अन्य এটা ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আপোনালোক কেনে আছে বাৰু সকলো ভালে আছে নহয়? মইও ভালে আছো। আপোনালোক ভালে থাকক, সুস্থ থাকক, কুশলে থাকক। আজি এটা বিশেষ ৰেচিপি বনাবলৈ হৈছে। আপোনালোকে চাগে ভিডিওটো চাও লাগি আছে হয় নাকক? আৰু যি সকলে মোৰ কন্টিনিউকে ভিডিও চাই থাকে তেখেতলোকক বহুত বহুত ধন্যবাদ দেই। আজি পুঠি মানে অকণমান ডাঙৰ আৰু তথাপিতো একেবাৰে সৰু মাছো নহয়। মাছৰ লগত আজি মই ধুনীয়াকৈ আপোনালোকক এখন ব্যঞ্জন বনাই দেখাম বুলি হৈছে। আপোনালোকে এনেদৰে খাই নে বাৰু? যদি নাখায় এবাৰ ট্ৰাই কৰিবচোন। ইমানেই ধুনীয়া লাগে আপোনালোকক কি ক'ম আৰু দেই। প্ৰথমতে নিমখ হালধি তাৰপিছত সানি ল'ব দেই, ধুনীয়াকৈ সানি মিক্স কৰি ল'ব। তাৰপিছত আৰু কেৰাহীখন পাতি তেল গৰম কৰি লৈছোঁ। এইখিনি মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰিম। মাছখিনি ফ্ৰাই কৰাৰ পিছতে মই আপোনালোকক দেখাই গৈ থাকিম আৰু আপোনালোকে ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব দেই। আপোনালোকৰ মৰম আশীৰ্বাদবোৰ পাই আছোঁ কাৰণে ভিডিঅ'বোৰ দিবলৈ উৎসাহ আহিছে। সেইবাবে আপোনালোকক অনুৰোধ জনাইছোঁ আকৌ ভিডিঅ' এটা দিবৰ কাৰণে আৰু উৎসাহ বঢ়াই যে তলত এটা কমেণ্ট কৰে আপোনালোকে ভিডিঅ'বোৰ ক'ৰ পৰা চাই আছে আৰু শেষত কমেণ্টবোৰ কৰিব। আপোনালোকে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'ত নতুন হয় তেখেতলোকে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকলে ফেচবুকত চাইছে প্লিজ ফেচবুক পেজটো ফ'ল' কৰিবলৈ কিন্তু নাপাহৰিব দেই। আৰু ইয়াত ধুনীয়াকৈ মাছকেইটা মই ধুনীয়াকৈ ভাজি লৈছোঁ। অকণমান ডাঙৰ মাছকেইটা, তথাপিতো মানে একেবাৰে সৰু নহয়, বাটৰ মাছ নে কি বুলি কয় দেই, মই ইমান ভালকৈ নাজানো। একদম কাহ ওলাই গৈছেগৈ মানে কথাকেইটা ক'ব পৰা নাই। তাৰপিছত মাছকেইটা ধুনীয়াকৈ ভাজি লৈছোঁ। তাৰপিছত আপোনালোকক দেখাই গৈ থাকিম, আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব। তাৰপিছত ইয়াত ধুনীয়াকৈ মই মাছকেইটা ভাজি ল'ম। কিহৰ লগত বনাম দেখাম দেই আপোনালোকক। আৰু আপোনালোকে লাই শাকৰ লগত মাছ খাই নহয় বাৰু জনাবচোন। আমি আকৌ খাওঁ লাই শাকৰ লগত। অকণমান জ্বলা দি খালে বহুত ভাল লাগে। লাই শাকখিনি সৰুকৈ কাটি ল'ব কিন্তু দেই, ধুই মেলি ধুনীয়াকৈ চাফা কৰি ল'ব। আৰু যিহেতু লাই শাকৰ মানে যিখিনি তলৰ অংশ হয় সেইখিনিত মানে বহুত বালি চালি থাকে, সেইকাৰণে কৈছোঁ ভালকৈ ধুই কৰি ল'ব। তাৰপিছত এইখিনি মাছ সৰু আছে দেই, মানে শেষত সৰুকেইটা ভাজিম। এইখিনি সৰুকেইটা তলত সেইকাৰণে ভাজিবলৈ কাৰণে সৰুকেইটা ৰাখিছোঁ। তাৰপিছত ডাঙৰকেইটা আগতে ভাজি লৈছোঁ। তাৰপিছত এইখিনি সৰুকৈ মই ভালকৈ কাটি ল'ম। আপোনালোকে ভিডিঅ'টো সেইকলকৈ চাই গৈ থাকিব। আৰু ইয়াত দেখিছেনে ডাঙৰ মাছখিনি, ডাঙৰ মানে অকণমান আৰু বুজনীয়া মাছখিনি ভাজি ল'লোঁ। তাৰপিছত লাই শাককেইটা কাটি ল'ম, আপোনালোকক দেখাই গৈ থাকিম। আপোনালোকে ভিডিঅ'টো সেইকলকৈ চালেহে মোৰ মনটো ভাল লাগে। আৰু সেইবাবে কৈছোঁ এটা ভিডিঅ' কমেণ্টছ কৰিব। আপোনালোকে ক'ৰ ভিডিঅ'বোৰ চাই থাকে। আৰু ডাঙৰ মাছখিনি ভাজা হৈ গ'ল, অকণমান ৰঙা হোৱালৈকে ভাজিব কিন্তু দেই। তাৰপিছত এনেকৈ মই আকৌ মাছখিনি অকণমান মানে মৰমৰীয়া মানে খাবলৈ হ'লে বহুত বেছি ভাল পাওঁ। মই বেছি তৰকাৰী মাছখিনি ইমান নাখাওঁ, কিন্তু এনেকৈ বনালে খাওঁ, ভাল পাওঁ এনেকৈ খাই। আমি মানে জোখতহে বনাম এইকণ। আমাৰ ঘৰৰ গোটেইকেইটা প্ৰাণীয়ে মানে এনেকৈ বনালে ভাল নাপায়। সেইকাৰণে মানে মই অকণমান যিকেইজনে খাওঁ মানে সেইকেইজনৰ কাৰণেহে বনাম। আপোনালোকে এবাৰ ট্ৰাই কৰিব, খাবলৈ বহুত ধুনীয়া হয় কিন্তু দেই। বিলাহী দিব পাৰিলে যে আৰু বেছি ভাল, কেঁচা জলকীয়া আৰু বিলাহী, কিন্তু মোৰ ওচৰত উপলব্ধ নাছিলে মানে, গম পাই দেই। সেইকাৰণে মানে আকৌ মই আচাৰ জলকীয়া, নিমাচাৰ জলকীয়ানো কেনেকৈ বনাইছোঁ তাৰ ৰেচিপি যদি লাগে ক'ব, আপোনালোকক দেখাই গৈ থাকিম। তাৰপিছত এয়া সৰু মাছখিনি ভাজি লওঁ। সৰু মাছখিনি ভজাৰ পিছতে আকৌ মই ডাঙৰ মাছখিনি ভাজি যিহেতু অলৰেডি থ'লোঁ। তাৰপিছত শাকেৰেনো কেনেকৈ বনাওঁ সেইকাৰণে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'বোৰ সেইকলকৈ চাই গৈ থাকিব। স্কিপ কৰিলে ভিডিঅ'টো বেয়া লাগে, আৰু স্কিপ নকৰিব, সেইকলকৈ চাব। আৰু এয়া দেখিছেনে সৰু মাছখিনি ভাজি ল'লোঁ। নিমখ হালধিখিনি ভালকৈ আপোনালোকে অনুমানটো কৰি ধুনীয়াকৈ সানি ল'ব। এইখিনি লাই শাক কটাই নাই, এতিয়া কাটিম। সেয়া দেখিছেনে কাটি আছোঁ লাই শাক। তাৰপিছত মাছখিনি ভজা হৈ গ'ল, ডাঙৰ মাছখিনি। তাৰপিছত সৰু মাছখিনি নমাই ল'ম। আৰু তাৰপিছত নমাই লোৱাৰ পিছতে কাহ হৈ আছে, পূৰা কাহ শিকিব, গাটো ভালেই নাছিল। দেৱালীটো অকণমান গ'ল, তথাপিতো গাটো ভাল হোৱা নাই ভালকৈ। তাৰপিছতে কাহটো হৈ আছে, তথাপিতো মানে কি ক'ব, সেইবোৰক স্কিপ কৰিব লাগিব। যেনেকৈ ভিডিঅ'টো স্কিপ কৰোঁ তেনেকৈ মানে কাহ চাহবোৰকো স্কিপ কৰিব লাগিব। আৰু ভিডিঅ'টো দিবই লাগিব। আপোনালোকক এটা ভিডিঅ' দি থাকোঁ যেতিয়া সময় দিম বুলি ভাবি আছোঁ। ইয়াত দেখিছেনে ধুনীয়াকৈ সৰু মাছকেইটাও এতিয়া ভাজি হৈ গ'ল। তাৰপিছত আৰু ডাঙৰ মাছকেইটা ভাজি থাকিম। আপোনালোকে
এয়া ধুনীয়াকৈ তেল দি ধুনীয়াকৈ পিঁয়াজখিনি ভাজি ল'লোঁ। তাৰপিছত নিমখ হালধি ওপৰতে দি দিলোঁ। নিমখ হালধিখিনি ওপৰতে দি যিখিনি শাক মই দেখাইছিলোঁ লাই শাক ধুনীয়াকৈ মই কাটি ল'লোঁ। তাৰপিছত এতিয়া ভাজি ল'ম। ধুনীয়াকৈ ভজাৰ পিছত আপোনালোকে পানীটো ইমান ব্যৱহাৰ নকৰিব। পানীটো যিহেতু সৰহকৈ দিলে ইমান ভাল নালাগে, যিহেতু কম পৰিমাণে বনাইছোঁ। তাৰপিছত ধুনীয়াকৈ এতিয়া ভাজি ল'ম। ভাজি লোৱাৰ পিছতে ইয়াতে মাছখিনি ব্যৱহাৰ কৰিম আৰু অকণমান পানী দিম। পানী দি ভালকৈ উতলাই পানীখিনি শুকাবলৈ অকণমান দিম। শুকোৱাৰ পিছতে আৰু আজিৰ ৰেচিপিখন ৰেডি হৈ যাব। আৰু আপোনালোকেও এনেদৰে খাবচোন, যিসকলে নাখায়, খাই বহুত বেছি ভাল লাগে। আৰু সেয়া ভালকৈ লৰাই কৰি লৈছোঁ। শাক যিহেতু পটককৈ পমিয়ে যায় আৰু বেছি টাইম নালাগে, আপোনালোকৰ 10-15 মিনিটমানৰ পিছতে ধুনীয়াকৈ খাব পৰা হ'ব। আৰু এয়া ধুনীয়াকৈ দেখিছেনে ভালকৈ এয়া ধুনীয়াকৈ ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত মাছ মানে মই জোখতহে দিম। আমাৰ সকলো প্ৰাণীয়ে মানে নাখায় ইয়াত মাছখিনি, ঘৰৰ মানুহ সকলোকেইজনে নাখায় মানে, সেইকাৰণে আমি যিকেইজনে খাওঁ মানে সেইকেইজনৰ কাৰণে ইয়াত তেনেকৈ মাছে তাৰপিছত আৰু লাই শাকে ধুনীয়াকৈ বনাই তাৰপিছত আকৌ আমি বেলেগকৈ এক্সট্ৰাকৈ ভজা মাছ থৈ দিব লাগিব তেখেতলোকৰ কাৰণে। আৰু ইয়াত ধুনীয়াকৈ হৈ গ'ল। এতিয়া পানীখিনি শুকোৱাৰ পিছতে এতিয়া ওপৰতে মাছকেইটা দি দিম। মাছকেইটা দিয়াৰ পিছত অকণমান গৰম পানী ব্যৱহাৰ কৰিম, মানে উতলি মাছত শাকৰ ব্যঞ্জনখনটো ধুনীয়া হ'ব লাগিব ন, খাবলৈ সোৱাদ লগা হ'ব লাগিব। তাৰপিছত এয়া ধুনীয়াকৈ মই দি লৈছোঁ, দেখিছেনে আপোনালোকে। এয়া সৰু মাছো দিছোঁ, 2-3টামান, ডাঙৰ অকণমান যিখিনি বুজনি আছিলে সেইখিনি 3টামানহে দিছোঁ। আমি প্ৰাণী মানে 3টাহে খাওঁ, এনেকৈ বহুত ভাল পাওঁ এনেকৈ খাই, সেইকাৰণে। আৰু ৰেডি আজিৰ ৰেচিপি, আপোনালোকে এনেকৈ খাব দেই। ইয়াত ধুনীয়াকৈ লৰাই কৰি লৈছোঁ। এতিয়া অকণমান পানী ব্যৱহাৰ কৰিম ইয়াতে। কেঁচা জলকীয়া দিব কিন্তু দেই, যিসকলৰ ঘৰত কেঁচা জলকীয়া আছে। থাকেই আৰু প্ৰায় মানুহৰ ঘৰত, কিন্তু আমাৰ ঘৰত আজি নাছিলে। গৰম পানী ব্যৱহাৰ কৰাৰ পিছতে সেইকাৰণে পটককৈ উতল আহি গৈছে, দেখিছেনে। তাৰপিছত ইয়াতে অকণমান জলকীয়া ব্যৱহাৰ কৰিম, মই আচাৰ জলকীয়া যে আছিলে। তাৰপিছত এয়া হৈ গ'ল আজিৰ ৰেচিপি। আপোনালোকে এনেকৈ খাই নে নাখায় কমেণ্ট কৰিব দেই। আৰু যদি নাখায় এবাৰ ট্ৰাই কৰিব, খাই ভাল লাগে। এয়া দেখিছেনে আজি ৰেচিপি ৰেডি। আপোনালোকে এনেকৈ ট্ৰাই কৰিব দেই, খাই বহুত বেছি ভাল লাগে। আৰু ভিডিঅ'বোৰ শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ সকলোকে। এয়া ভজা মাছ এক্সট্ৰাকৈ ৰাখি থৈছোঁ। তাৰপিছত আকৌ এয়া হৈছে জলকীয়াৰ আচাৰ। জলকীয়া আচাৰ কৰি থৈছিলোঁ। মোৰ ওচৰত যিহেতু কেঁচা জলকীয়া নাছিলে সেইকাৰণে ইয়াৰে দি দিছোঁ। অকণমান জ্বলা হ'লে খাবলৈ ভাল হয়, চাবচোন। অকণমান জ্বলা হ'লে খাবলৈ ভাল হয়। এয়া ৰেডি আজিৰ ৰেচিপি। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টছ কৰিব। আৰু শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ জনাইছোঁ। আৰু আগলৈও মোক এনেকৈ ছাপোৰ্ট কৰি যাব, মৰম দি যাব। আপোনালোকৰ আশীৰ্বাদ পালেহে মই আগুৱাই যাবলৈ পাৰিম। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ নেক্সট এটা ভিডিঅ' লগ কৰাৰ আশাৰে আপোনালোকক সকলোকে বাই বাই জনাইছোঁ। আপোনালোকৰ সকলোৰে পৰা বিদায় লৈছোঁ। বাই বাই সকলোকে, বাই বাই।